চিনেমা হলত বহি এনেকৈ খোৱাটো মজাই বেলেগ বুজিছেনে আৰু এতিয়া দেখোন চলি আছে কি ঘৰ মানে পূৰা বৰ্তমান বিৰতি হৈ আছে আজি চাব আহিছোঁ কি হনুমান নহয় হনুমেন মানে চাই ইমান বেয়া লগা নাই আপোনাৰ ভাল লাগি আছে এতিয়া বিৰতি হৈছে মানে ছেকেণ্ড টাইম হাফ চলিছে আৰু নেক্সট মানে চলি আছে আৰু ভাল লাগিব আৰু সম্পূৰ্ণ ফিল্মখন চাই লাষ্টত মানে কেনেকুৱা লাগে হনুমেন ডিটেইলছ জনাম আৰু চাই আজি হনুমেন ফাৰ্ষ্ট শ্ব' চাব আহিলে কাৰণ ফাৰ্ষ্ট শ্ব'ত তেনেকৈ মানুহ নাই মানুহ যথেষ্ট কম ভাল ৰিভিউ পাই আছোঁ আৰু সেইবাবে হনুমেন চাব আহিছোঁ আপোনালোকে আহক সুন্দৰ আৰু ফাৰ্ষ্ট শ্ব'ৰ বাবে মানুহ কমিছে আৰু নেক্সট মানুহ আহি আছে আপোনালোকে আহিব পৰা চাব পাৰে হনুমেন বৰ্তমান সময়ত সকলোৰে মুখে মুখে এটাই গীত মানে কি গীতটো নিশ্চয় শুনিছে আপোনাৰ কাৰণ সকলো মুখে মুখে ভাইৰেল গীত আৰু এটা ভাল লাগিছে আপোনাৰ আৰম্ভ হৈ গ'ল না চিনেমা ভাল লাগিছে আৰু মানে পুৰাকৈ একদম ভাল লাগিছে চিনেমাখন চাই আৰু ই আছে হনুমেন মানুহ হয় হনুমেন চালোঁ আৰু মোক পিছদিকে দুজন ব্যক্তি চাব নুদু খাওঁ কোন আছে দুজন ব্যক্তি আছে আৰু হনুমেন চাই বেয়া নালাগে ভালে লাগিল মানে এটা সঁচা কাহিনীৰ ওপৰত মানে ডিপেণ্ড কৰি মানে হনুমেন বনাইছে গম পাইছেনে হনুমেন মানে আমাৰ বৰ্তমান সময়ত যিবিলাক কাহিনী হৈ আছে ৰাজনীতিক হওক মানে বিভিন্ন কাহিনীৰ ওপৰত ডিপেণ্ড কৰি মই হনুমেনখন বনাইছে মানে সঁচাৰ কাহিনীৰ ওপৰত বনাইছে মানে কি হনুমেনখন আপুনি চাবলৈ গ'লে মানে যদি চাব আহে তেনেধৰণৰ কোনো মানে ৰহস্যমূলক হেৰি নাপায় পাব অলপ কম পৰিমাণে পাব মানে কি চাই এটা ধৈৰ্য লাগিব ধৈৰ্য ঠাই লাগিব ধৈৰ্য হ'লে আপুনি ফিল্মখন চালে মজা পাব মানে এটা সঁচা কাহিনীৰ ওপৰত ডিপেণ্ড কৰি হনুমেন বনাইছে আৰু আপুনি হনুমান শেষ ৰাইজ শেষ আৰু আমি যাব লাগে